तो हेलो गाइस, गुड मॉर्निंग, वेलकम बैक टू माय यूट्यूब चैनल अगेन। সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেলটো স্বাগতম জনাইছোঁ। তো গাইস, এতিয়া চলি আছে জানুৱাৰী মাহ 2022 চনৰ। জানুৱাৰী মাহত মানে অসমত মাঘ বিহু উদযাপন কৰা হয় বা পালন কৰা হয়। আৰু মাঘ বিহু বুলি ক'বলৈ গ'লে জানে আপোনালোকে ভেলাঘৰ বনায়। তো গাইস, আপোনালোকে আমাৰ গাঁৱৰ আজি এটা সুন্দৰ এটা ভেলাঘৰ দেখাবলৈ বিচাৰিছোঁ। আমাৰ গাঁৱতে নিৰ্মাণ কৰা, আমাৰ গাঁৱৰ যুৱকসকলে নিৰ্মাণ কৰা এটা ভেলাঘৰ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। চাব পাৰে এইবিলাক গোটেই বাঁহবিলাক এইটো গোটেই পথাৰত। এতিয়া আমাৰ ভেলাঘৰটো পথাৰত বনাইছে। ভেলাঘৰ বুলি ক'লে পথাৰত বনালে ভাল লাগে। তো পথাৰত ভেলাঘৰ বনালে ভাল লাগে আৰু পথাৰত বিহু ঘৰ বনোৱাৰ মজাটো এইবিলাক আৰু খানা খোৱাৰ মজা এইবিলাক পথাৰত। তো আপোনালোকক এতিয়া অলপ ভালদৰে দেখাইছোঁ। প্ৰথমতে চাৰিওচুৰে দেখাইছোঁ। তো গাছ এইটো চাব পাৰে নৰা, ধান কটা নৰা হয় এইটো খেৰ, মানে এইটো চাব পাৰে কেনেকৈ বনাইছে। ওপৰত জোঙা চিষ্টেম কৰা হৈছে, চাব পাৰে আপোনালোকে। এইটো কেনেকুৱা লাগিছে ক'বচোন আমাৰ মাঘ বিহুৰ ভেলাঘৰটো। চাব পাৰে, অলপ দূৰৰ পৰা দেখাই আছোঁ। চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি কেনে। অলপ ভিতৰৰ পৰাও দেখাই দিওঁ। চাব এইটো চাব পাৰে, ধুনীয়াকৈ বনাইছে। ভিতৰৰ পৰা দেখাই দিছোঁ, চাব পাৰে। এইবাৰ চাওক কেনেকৈ দেখা পাইছে ভিতৰত। ভাল লাগিছেনে কওক কমেণ্ট কৰি কেনে একবাৰ। চাওক কিমান ধুনীয়া লাগিছে। এনেকুৱাকৈ বনাইছে আমাৰ গাঁৱত মাঘ বিহুত ভেলাঘৰ। খোৱা হ'ব মাঘ বিহুৰ দিনাখন। তো হেল্ল' গাইজ, এইটো হৈছে আমাৰ গাঁৱৰ বিহু ঘৰ। আপোনালোকক দেখাবলৈ বিচাৰিছে। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি কিনে ক'বচোন অলপমান। আমাৰ বিহু ঘৰটো সেইটো এটা জোঙা টাইপৰ বনোৱা হৈছে। সেইটো যিটো চবৰে ভেলাঘৰটো আমাৰটো তো এনেদৰে বনোৱা হৈছে ভেলাঘৰটো ধুনীয়াকৈ। তো আপোনালোকে বনালে নে ক'ব। আমাৰ 2022 চনৰ মাঘ বিহুৰ ভেলাঘৰটো এইটো আমাৰ গাঁৱৰ ল'ৰাসকলে বনোৱা। আপোনালোকে অলপ ভিতৰৰ পৰা দেখাই দি আছোঁ। ভিতৰতনো কেনেকুৱা দেখা পায়। সোনকালে সোনকালে হওক মোৰ লগত। এই ইয়াত চাব পাৰে কিমান ধুনীয়াকৈ বনোৱা হৈছে। এনেকুৱা ধৰণৰ দেখা পায়। আৰু এইটো হৈছে বাঁহ, মেইন বাঁহ। ইডালতে মানে গোটেইখিনি বাঁহ মানে এতিয়া লাগি থৈ দিছে। ইডাল নহ'লেতো মানে ভেলাঘৰটোৱে নহয়। মেইন ছাপৰ্ট ইডালতে হৈছে। এতিয়া চাব পাৰে ইয়াত কেনেকুৱা গোলকৈ বনোৱা হৈছে ধুনীয়াকৈ। এয়া চাব পাৰে কেনেকুৱা বনোৱা হৈছে ধুনীয়াকৈ। আৰু ইয়াতে খোৱা হ'ব মাঘ বিহুৰ দিনাখন। আপোনালোকেতো জানে মাঘ বিহুৰ ভেলাঘৰত খোৱা হয়। তাৰ নেক্সট দিনাখন জ্বলাই দিয়া হ'ব। এইটো বাহিৰৰ পৰা দেখাই দি আছোঁ কেনেকুৱা দেখা পায়। এইটো চাব পাৰে কিমান ধুনীয়াকৈ বনাইছে ৰাউণ্ডকৈ। তো এইখিনি আৰু আপোনালোকে বনালে নে নাই মাঘ বিহুৰ ভেলাঘৰত ক'ব। বনাব লাগে, ফূৰ্তি কৰিব লাগে। সকলোৱে ফূৰ্তি কৰিব মাঘ বিহুৰ দিনাখন। শুকুৰবাৰ দিনা 14 তাৰিখে আছে মাঘ বিহু। সেইদিনাখন এটা ধুনীয়া এটা ভিডিঅ' আহিব। আপোনালোকে ৱেইট কৰি থাকিব, অপেক্ষা কৰিব অলপমান। আৰু মাঘ বিহুটো কেনেকুৱা লাগিছে, ভেলাঘৰটো কেনেকুৱা লাগিছে ক'ব। ভেলাঘৰটো ভাল লাগিছেনে ডিজাইনটো। একদম পথাৰতে বনোৱা হৈছে, পথাৰত মাছ মজিয়াতে। চাব পাৰে। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিয়া হৈছে। যদি ভিডিঅ'টো চাই কিনে ভাল পালে যে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।